আজি তামোলপুৰৰ চাৰিটা সমষ্টিত যিসকল নিবনুৱা আছে বা দৰিদ্ৰ পৰিয়ালৰ লোক আছে তেখেতসকলক ই ৰিক্সা বিতৰণ কৰা এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছে বিটিআৰ চৰকাৰৰ পৰা। আৰু আমি দেখিবলৈ পাইছোঁ যে কোভিড-19ৰ কাৰণে হওক বা বিভিন্ন কাৰণতে হওক আমাৰ যিখিনি বিভিন্ন কাম কৰি খোৱা লোক আছে তেখেতসকলৰ অৰ্থনৈতিকভাৱে বহুতখিনি পিছুৱাই গৈছে আৰু যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে। চ' সেইসকলৰ আৰ্থিক অলপ টনকিয়াল হৈ কিবা এটা কৰ্ম সংস্থাপন পায় সেই উদ্দেশ্যেৰে আজি এই প্ৰগ্ৰামটো লোৱা হৈছে। আৰু যিসকলে আজি ই ৰিক্সা পাবলৈ সক্ষম হৈছে তেখেতসকলৰ পৰিয়ালবৰ্গ আৰ্থিকভাৱে অলপ সবল হ'ব, সুস্থ হ'ব বুলি আমি আশা কৰিছোঁ। এনুৱেল মুছাহাৰীয়ে ইতিমধ্যে কিছু অভিযোগ উত্থাপন কৰি অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত তেখেতে সংবাদ মাধ্যমক কৈছে যে UPPL চৰকাৰক তেখেতে 10ৰ ভিতৰত 2 নম্বৰ দিছে আৰু নতুনকৈ কৈছে যে UPPL দল বিজেপিৰ অক্সিজেন লৈ চলি থকা বুলি কৈছে। পৃথিৱীত যিমান মানুহ জীৱ জন্তু জীয়াই আছে চবেই অক্সিজেন লৈয়ে জীয়াই আছে। বিজেপি কিবা অক্সিজেন প্ৰডিউচ কৰা মেচিন নেকি? বিজেপি হ'ল এটা ৰাষ্ট্ৰীয় দল। বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাজনীতিৰ দলটো হ'ল বিজেপি দল। গতিকে আজি বিজেপি দলটো যদি অক্সিজেন প্ৰডিউচ কৰা দল বুলি যদি মানে ইমানুৱেল ডাঙৰীয়াই ভাবিছে মইতো নাজানো। মইতো এটা সৰ্ববৃহৎ ৰাষ্ট্ৰীয় দল আমাৰ দেশখনত যোনে আজি নেতৃত্ব লৈ আছে সেই দল বুলিহে জানো। ৰাজনৈতিক স্বাৰ্থত যি টি কথা ক'বলৈ নাপায়। আজি ময়ো দেখি আছোঁ, শুনি আছোঁ, বিভিন্ন কথা কৈছে তেখেতসকলৰ নিচিনা ব্যক্তিৰ কাৰণে হয়তো এইবিলাকে ৰাজনীতি বুলি ভাবে। আমি এইবিলাক ৰাজনীতি বুলি নাভাবোঁ। ৰাজনীতি মানে আমি সমাজ সেৱা বুলি ভাবোঁ। কোনোবা এজনক টাৰ্গেট কৰি লৈ বিভিন্ন কথা কোৱাটোৱে মই ৰাজনীতি বুলি নাভাবোঁ। আৰু ৰাজনীতিক যদি কৰিবলৈ আহে অকল MLA মন্ত্ৰী হ'লেহে ৰাজনীতি কৰিব পাৰে এইটো নহয়। আজি বিজেপি দলত কেইজনে MP মন্ত্ৰী হৈছে, বাকীখিনিয়ে কি কৰি আছে? যিসকলে আজি কোনোবা দলৰ মানে নেতৃত্ব লৈ আছে তেখেতসকলে কি ৰাজনীতি কৰা নাই নেকি? অকল MLA মন্ত্ৰী হ'লেহে ৰাজনীতি কৰা হয় নেকি? অহাকালি যদি মই ইয়াত নাথাকোঁ এইটো পষ্টত মই কি ৰাজনীতি কৰিব নোৱাৰোঁ নেকি? ইয়াৰ আগত কি কৰি আছিলোঁ? সমাজ সেৱা কৰাৰ কাৰণেতো এটা MLA মন্ত্ৰী হ'ব লাগে বুলি কথা নাই। তো আজি এটা ৰাষ্ট্ৰীয় দলত থাকি ৰাষ্ট্ৰীয় দলৰ গৰিমা, ৰাষ্ট্ৰীয় দলৰ যিটো নীতি আদৰ্শ সেইবিলাক যদি বজাই ৰাখিব নোৱাৰে সেইটো নিজকে লাজ্জিত কৰা হয়। তো সেইকাৰণে মোৰ একো ক'ব লগা নাই যে তেখেতে বিচাৰিছে যদি ডিজাৰ্ভিং কেণ্ডিডেট হয় নিশ্চয় দিব। যদি ডিজাৰ্ভিং কেণ্ডিডেট নহয় সেইটো আৰু দলে চিন্তা কৰিব। সেইটোক লৈ পেলাই আৰু আজি বিজেপি UPPL একেলগে চৰকাৰ চলাই আছে। 17 বছৰে দুৰ্নীতি, অপশাসন, হিংসাত্মক এটা পৰিৱেশ আছিলে। কিমান মানুহ মাৰিলে সেই সময়তো তেখেতে ক'ত আছিলে? ইমান যে কৰাপশ্যন হ'ল, কোটা কম্বলৰ নামত শ কোটি যে কৰাপশ্যন হৈ গ'ল সেই সময়ত তেখেতে ক'ত শুই আছিলে? সেই দলৰেতো সম্পাদক আছিলে। আজি BPR দলে যদি ইয়াত দুৰ্নীতি কৰিছে ইয়াৰ অংশীদাৰটো ইমানুৱেল মুছাহাৰীও হয়। আজি তেখেতে এইটো আবুল তাবুল বুকিলে হ'ব নেকি? সেই সময়ত কিয় মুখত খোপা দি আছিলে? 2008, 9, 10ত ইমান মানুহ মাৰি পেলালে কি সেই সময়ত তেখেতে কি কৰি আছিলে? আজি ৰাজনীতি স্বাৰ্থত যি টি কথা ক'লে নহ'ব। আজি দলে যদি ভাল পায়, ৰাইজে যদি ভাল পায় তেখেতক ভোট দিব, সেইটোতো আৰু ক'ব লগা নাই। আজি তেখেতে যেনেকৈ UPPLক টাৰ্গেট কৰি লৈছে সেইটো তেখেতক কোনো কাৰণত তেখেতক কোনো লাভ নিদিয়ে, সেইটো ক্ষতিহে কৰিব। কাৰণ মোক এই পাৰ্চনেলি যিটো তেখেতে এটাক কৰিছে মই তেনেকুৱা এটাকবিলাকক একো নাভাবোঁ। তেনেকুৱা বহুত মানে পাৰ কৰি আহিছোঁ জীৱনত। ইয়াতকৈ কঠিন পৰীক্ষা মানে আমি পাৰ কৰি আহিছোঁ। আৰু সমাজ সেৱাৰ একমাত্ৰ স্বাৰ্থত সমাজক ভাল পাওঁ, সমাজক মৰম কৰোঁ, সমাজৰ কাৰণে কিবা কৰিম বুলি এটা আশা আছে বা চিন্তা আছে, সেইকাৰণে আজি কাম কৰি আছোঁ। গতিকে আমাৰ ৰাজনীতিৰ উদ্দেশ্য, আমাৰ ৰাজনীতিৰ কৰ্মত তেনেকুৱা ব্যক্তিবিলাকৰ এই আবুল তাবুল বোকাবিলাকৰ কোনো প্ৰয়োজনীয়তা নাই। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।